অসমীয়া তাঁতশালৰ শিপিনী প্ৰয়াত নিৰদা শইকীয়াৰ সোঁৱৰণিত তেখেতৰ বোৱাৰী দীপামণি শইকীয়া ডাঙৰীয়াই তেখেতৰ বাবে এটি উপহাৰ লৈ আহিছে। নাৰী শক্তি সম্ভাৱনা প্ৰচাৰণী সভাৰ মেৰাপানী শাখাৰ আইমাতৃ প্ৰয়াত বকুলি দাসৰ সোঁৱৰণিত তেখেতৰ বোৱাৰী গংগা দাস ডাঙৰীয়ানীও তেখেতৰ বাবে এটি উপহাৰ লৈ আহিছে। প্ৰয়াত ভদ্ৰেশ্বৰী গগৈ ডাঙৰীয়ানীৰ সোঁৱৰণিত তেখেতৰ জীয়ৰী কবিতা গগৈ ডাঙৰীয়ানীও তেখেতৰ বাবে এটি উপহাৰ লৈ আহিছে। টুলটুল ক্ৰিয়েটিভ মিডিয়াৰ দ্বাৰা তেখেতৰ বাবে এটি উপহাৰ আছে। আমি টুলটুল ক্ৰিয়েটিভ মিডিয়াক তেখেতৰ উপহাৰটি দিবৰ বাবে অনুৰোধ জনাইছোঁ। CRPF জোৱান প্ৰয়াত ভাস্কৰ প্ৰতিম শৰ্মাৰ সোঁৱৰণিত তেখেতৰ পত্নী প্ৰিয়ংকী শৰ্মা ডাঙৰীয়াইও তেখেতৰ বাবে এটি উপহাৰ লৈ আহিছে। মানৱ উৎখান সেৱা সমিতি মেৰাপানী শাখাৰ ভাগৱত ভক্ত প্ৰয়াত ললিত দাসৰ সোঁৱৰণিত তেখেতৰ পুত্ৰ প্ৰদ্যুম্ন দাস ডাঙৰীয়াই তেখেতৰ বাবে এটি উপহাৰ লৈ আহিছে। প্ৰয়াত বন্তি গগৈ সোঁৱৰণিত তেখেতৰ বোৱাৰী অমৰজিৎ গগৈ ডাঙৰীয়ানীয়েও এটি তেখেতৰ বাবে উপহাৰ লৈ আহিছে। দিগাংগনা ডান্স একাডেমী তৰফৰ পৰাও তেখেতৰ বাবে এটি সৰু উপহাৰ আছে। তেখেতৰ আমি উপহাৰটি দিগাংগনা ডান্স একাডেমীক প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাইছোঁ।